হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ ব্লগটোলৈ। এতিয়া ৰাতিপুৱা হৈ আছে, আমি সকলো ওলালোঁ বীৰৰ বাৰ্থডে বুলি। এণ্ড এতিয়া আমি গৈ আছোঁ। গৈ এতিয়া আমি পামেই আৰু আইতা ককাহঁতে সকলোৱে মিলি পেলাই আমাৰ বীৰৰ হৈ পেলাই শৰাইত বহাইছে আৰু ভাগৱত পাঠ কৰিছে। অকণমান সৰুকৈ নিয়ম এটা ঘৰতে কৰিছে। ককাকে আইতাকে পায়স, তাৰপিছত ৰসগোল্লা এনেকৈ দিছে, আগবঢ়াইছে এখন শৰাই। এতিয়া গৈ আমি পাই গ'লোগৈ মেঘা ৰিজাৰ্ভ। মাক বাপেকে খাটিছে যে ৰ'দ দিয়ক, খুব বৰষুণ, থাকিব নোৱাৰা হৈছোঁ মানে ইমান বৰষুণ। সকলো বস্তু বাহিনী লৈ পেলাই মাহঁতে গৈছে আৰু ডেক'ৰেশ্যনটো ধুনীয়াকৈ কৰিছে। মাহঁত গৈছে, কেকটো অলৰেডি আহি পাই গৈছে। দেউতাকে কেকটো আনিলে। এতিয়া মাক পূৰা ব্যস্ত বাচ্ছা পাৰ্টিৰ লগত এইবিলাক বস্তু দিবলৈ, কেণ্ডিজ, কেপ চব ৰেডি হৈ আছে। ককাকে খানা চাই আছে আৰু ডেক'ৰেশ্যন কৰিব লাগে, ডেক'ৰেশ্যনৰ কাৰণে চব ব্যস্ত। আৰু এতিয়া এয়া দীপাংকৰো লগ দি দিছে। এইটো গোটেই কেইটাপটো আমাৰ বীৰে গাড়ীও চলাব পৰা হ'ল। এতিয়া সৰুকৈ ফটোগ্ৰাফী কৰিবলৈ কাৰণে অকণমান বেলেগ এটা ঠাইত এনেকৈ সজাই পেলাই তাৰপিছত আইতাকহঁতে এয়া তামোল পাণ চফৰ যোগাৰ কৰিছে। ককাকে বীৰক উমলাই আছে। খুব ভাল এখেত ফটোগ্ৰাফাৰ দীপাংকৰ, তেওঁ আহিছে, অলৰেডি হৈ গৈছে ফটোশ্বুট। এতিয়া প্ৰায় আৰম্ভ হ'বই আৰু এতিয়া বীৰক মাকে সজাই দিছে সৰু সুৰাকৈ। কি পিছে অকণ ভয়ো খাইছে, কিনো বুলি সেইবুলি হাতেৰে নাই চোৱা, ভৰিৰে চুইছে। এবছৰ নহওঁতে ইমানখিনি জানিলেই সি। ফটো মাৰোঁতে যেনিবা নাহাহে, সেইটো কাৰণে খুব মেহনত কৰিব লগা হৈছে তাক হহুৱাবলৈ, ফটোখন যাতে ভাল আহক। কিন্তু গাড়ীখন তাই খুব ফূৰ্তি, তাৰ খুব ভাল পায় গাড়ী চলাই। তো এতিয়া খানা ৰেডি হৈ গৈছে অলৰেডি। এইফালে ইয়াৰ চুইটছ, তাৰপিছত এইফালে খানাখিনি ৰেডি হৈ গৈছে। এটা এটাকৈ ধুনীয়াকৈ সজাই ৰাখি থৈছে। মইতোতো কৈয়ে আছোঁ ৰেডি হৈ গ'লে যে মোক মাতিবই দেই বুলি কৈছে। ভিডিঅ' এটা বনাবলগীয়া আছে। এয়া ভাপত দিয়া মাছ, তাৰপিছত এয়া মাছ। গতিকে এজন দুজনকৈ আলহী আহি সকলোবিলাক বহিছে আৰু আমাৰ চবে একেলগে ফটো উঠোৱাও হৈ গ'ল। এতিয়া আমি সকলোৱে মিলি পেলাই পাৰ হৈ পেলাই কেক কটা পৰ্বটো গ'ল। কিন্তু মই নাথাকোঁতে দুটা কেক অলৰেডি খালেই, কিন্তু মই দিয়াটোত
আছিলোঁ বাৰু মই তেতিয়া। অকণমান খাইছেও বাৰু বীৰে, যদিও খাবলৈ নাই দিয়া, বাচ্চা হয়তো। ভাল লাগিল, খুব ভাল লাগিল। ফ্ৰেণ্ডছবিলাকো আহিলে, পৰিয়ালৰ সকলো মানুহ আহিছে, ভাল লাগিছে লগ পাই বহুত দিনৰ মূৰত। আমাৰ বীৰকো আশীৰ্বাদ কৰিব সকলোৱে। অকণমানকৈ সকলোকে কেক খুৱাই দিছোঁ। কেকটো কিন্তু বিৰাট টেষ্টি আছিলে, ভালো লাগিছে খাই। ভিডিঅ'টো চাই কেনেকৈ লাগে ভালচাই জনাব। সকলো এতিয়া আমি দিবলৈ ওলাইছোঁ। মোৰ বাৰ্থডে শেষ হ'ল, বাৰ্থডে শেষ হ'ল, বাই 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 বাই। এতিয়া একাপ চাহেৰে ব্লগটো শেষ কৰিছোঁ। থেংক ইউ।